ঐ ছোৱালী, বহি আছ নি তই? দেউতা এয়া বহি আছো আৰু। চাহ খালি নহয়? দেউতা খালো। হেৰি নাই তই কৰা হোমৱৰ্কখিনি নহয় কৰিলি দেউতা, নাই বাৰু? কাইলে কৰিম বুলি ভাবিছিলো আকৌ। নহয় আইজনী, আজি কাম আজি, কাইলে কাম কাইলে। যিটো কৰিব লাগে সোনকালে কৰ। কাইলৈ যদি মোৰ হাগিব লাগে কিবা মই আজিয়ে হাগি দিম নেকি? হ'ব হ'ব, দিনৰ দিনডাল লেপটপ টিপি থাকিবি, মোবাইলটো টিপি থাকিবি। অকণমান খেলিবলৈ ওলাই যাব নোৱাৰ নি? যাচোন যা, বাহিৰলৈ খেলিবলৈ যা। হয় নেকি দেউতা? তোমাৰ দিনত যদি লেপটপ থাকিলেহেঁতেন, মোবাইল থাকিলেহেঁতেন, তুমিও খেলিবলৈ নগলাহেঁতেন। তহঁতৰ দিনত আমি যদি খেলিবলৈ যাওঁ, আমাক যদি কোনোবাই খেলিবলৈ মাতে, তেতিয়া আমি ঘৰত গালি খাওঁ, মাৰপিট খাওঁ। তহঁতক এতিয়া আপোনালোকে খেলিবলৈ যদি সেইটো পঠিয়ালো, যদি তহঁতি মোবাইলটো খেলিবলৈও থাকিলেহেঁতেন নাযা, আপুনিও এতিয়া মুখে খেলিব মুখে নগলে। কথাহে এতিয়া ক। সেইটো মোৰ গাত কি দুখ? মই এতিয়া পাইছো কাৰণে মই এতিয়া ঘৰতে আছো, মই খেলিবলৈ নাই যোৱা। ছোৱালী, আজি ককা আহিব নেকি? ইমান ভালকে মাতবোল দিবি। জানমণি আছনি তই? সেয়া ককা আহিলেই নেকি, তই ভালকে মাতবোল কৰিবি দেই। দেউতা আহকচোন, ভিতৰলৈ সোমাই আহক। জানমণি তই আছ? তই নাথাকিলে মোৰ ঘৰখনত থাকিবলৈ মন নাযায় নহয়। হয় নেকি ককা? তোমাৰ ঘৰলৈ মই যাম বুলি ভাবিয়ে আছিলো। যাম আৰু দেই এইকেইদিনতে। তুমি আহিলা যেতিয়া আমাৰ ঘৰতে থাকা দুদিনমান। জানমণি মই থকাকেই আহিছোঁ বাৰু কেইদিনমান। তোৰ লগতে থাকিম, কথা বতৰা পাতি। আইতাৰ লগতনো কিমানো থাকিবি আৰু দেই। দেউতা আপুনি আহক, জানমণিৰ ওচৰতে বহকি পাৰিলে। ককা আহা, মোৰ লগতে বহিবা তুমি। হয় নেকি আইজনী? গৈছো বহিবলৈ তেনেহ'লে। ককা আইতাৰ ভাগৰ ভালনে? আইজনী আইতা ভাগৰ ভালেই। তোৰ কেনেকুৱা খবৰ খাতি কচোন মোক আইজনী? ককা মোৰ খবৰ ফাৰ্ষ্ট ক্লাছ, 1+30+। বাই সেইটো কেনেকুৱা খবৰ আকৌ? 1+30+ মুখতে কথা নুফুটে নহয় মোৰ ভাগৰ। ককা সেইটো তেনেকুৱাই ভাষা। বাকী তুমি ভাত পানী খাই আহিলা নাই? জানমণি ভাত খাই আহিলো মই। দেউতা আপুনি বহক দেই, মই অকণমান বজাৰলৈ ওলাই যাওঁ। হ'ব যোৱা, তুমি যোৱা তেনেহ'লে। মই জানমণিৰ লগতে কথা পাতি থাকোঁ আৰু। ছোৱালী, ককাক ডিষ্টাৰ্ব নিদিবি দেই তই ইমানকে। দেউতা মোলৈ মটন এটা লৈ আহিবা দেই। হ'ব দে। জানমণি তোমাৰ পঢ়া শুনা কেনেকুৱা চলিছে? ককা মোৰ পঢ়া শুনা ভালে চলিছে। ককা আমি চাহ পানী খাওঁগৈ ব'লা। এজনী ব'ল চাহ পানী অকণকে খাওঁগৈ, বহুত দূৰ আহিছোঁ যে। আহা ককা আহা।